যোৱা 2 এপ্ৰিল বুধবাৰে হাওৰাঘাটস্থিত মা কালী ড্ৰাগ ডিষ্ট্ৰিবিউটৰ আৰু মা ড্ৰাগ আৰু কেমিষ্টৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ iUKDৰ সহযোগত মা কালী ড্ৰাগ ডিষ্ট্ৰিবিউটৰত কিডনী হস্পিটেল iUKDৰ 96 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি অনুষ্ঠিত হৈ যায়। গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজামেন অফ ইণ্ডিয়া খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সজাতি দলে কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভুগি থকা 3 কোটিৰো অধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰে। উল্লেখযোগ্য যে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত মানৱ দৰদী চিকিৎসক ডাক্তৰ অৰূপ কুমাৰ নাথে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাঁৱে ভূঞে চহৰে নগৰে গৈ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি অহাৰ লগতে এনে ৰোগৰ বিৰুদ্ধে ৰাইজক অধিক সজাগ আৰু সচেতন কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। হাওৰাঘাটৰ পৰা অম্লানজ্যোতি শইকীয়াৰ সহযোগত বিপ্লৱ কাকতিৰ ৰিপৰ্ট নিউজ হেল্থ প্লাছ।